আজি কিন্তু তুমি বৰ ভাল নাচিছা তোমাৰ ঢোলৰ চাপৰত অকল মৰে নহয় আমাৰ গাঁৱৰ বুঢ়ী আইতাকেইজনীৰো গা উঠিব এইবাৰো আমাৰ গাঁৱৰ বিহুত শ্ৰেষ্ঠ নাচনী তুমিয়ে হ'ব লাগিব হ'ব দিয়া দেৰি হৈছে এতিয়া যাওঁ ব'লা কাইলৈ লগ পাম কাইলৈ নহয় কাইলৈ মোৰ এটা কাম আছে এটা কাম কৰিম দিয়া কাইলৈ তুমি এই আখৰাৰ পিছত বজ্ৰপাৰ তলতে আহিবা চলা দাদা তামোল ৰঞ্জিত দা ৰাজ্যত আকৌ গুলীয়াগুলী দুজন নিহত এনেকৈ চলি থাকিলে আমাৰ ডেকা শক্তি নাইকিয়া হৈ যাব তাকেইতো ঐ মই গৈ থাকোঁ দে তই যা এনেও দুই প্ৰেমিকজোৰৰ মাজত মোৰনো কি কাম নহয় জানো আহিলা বহা বিপ্লৱ দা আমাৰ প্ৰেমৰ কথাবোৰ গাঁৱৰ মানুহৰ মুখে মুখে ওলাইছে তুমি মোক কেতিয়াও এৰি নোযোৱাতো তোমাক মই জীয়াই থকালৈকে প্ৰতিটো উশাহতে মনত ৰাখিম ৰ'বা কিবা এটা আনিছোঁ সেইটো গগনা মোৰ গামখাৰুও নাই ল'ব লাগিব এযোৰ হ'ব দিয়া গামখৰযোৰো ময়ে দিম কেৱল তুমি আখৰা ভালকৈ কৰা চোৱা পুলিটোৱে ইমান ধুনীয়াকৈ মাটি ফূৰ্তিত উৰি ফুৰিছে মোৰো জানা এনেকৈ উৰি ফুৰিব মন যায় এই স্বাধীনতা জানো আমাৰ আছে স্বাধীনতা আমি কাঢ়ি আনিব লাগিব বাহ আজি কিবা বেলেগ কথা কৈছা দেখোন কি হৈছে তোমাৰ নাই একো হোৱা নাই ব'লা দেৰি হৈছে ভাগৰে লাগিলে নাচি নাচি আৰু বা কিমান দিন আখৰা চলিব ক'বই নোৱাৰিছোঁ দেই ঐ বিপ্লৱ দে দেখোন আজিও নাহিল আখৰালে অঁ তাকেই তাত কিবা সলনি হোৱা যেন লাগিছে মোৰো ঠিক আছে মই আগুৱাও তুমিও গৈ থাকা অঁ ঠিক আছে বিপ্লৱে চিঠিখন দিছে